নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক আটাই ভালে আছা। আজি আমি পঢ়িম তোমালোকৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নম্বৰ 8 জীৱন ধাৰণৰ প্ৰণালী। প্ৰাচীন কালত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী এতিয়াৰ দৰে নাছিল। সেই সময়ত মানুহে খাদ্য, বাসস্থান আৰু বস্ত্ৰৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেওঁলোকে চিকাৰ কৰি পোৱা প্ৰাণীৰ মঙহ আৰু গছৰ ফল-মূল, গুটি, শিপা, বনৰীয়া শস্য আদি সংগ্ৰহ কৰি খাইছিলে। সেই সময়ত তেওঁলোকে সকলো বস্তু কেঁচাই খাইছিলে। খাদ্য সংগ্ৰহৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰোতে ৰ'দ, বৰষুণ, শিলাবৃষ্টি, ধুমুহা আদিৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে গছৰ খৰং, পৰ্বতৰ গুহা আদিত আশ্ৰয় লৈছিল। তেওঁলোকে লজ্জা নিবাৰণৰ বাবে গছৰ বাকলি, পাত, প্ৰাণীৰ ছাল আদি পিন্ধিছিল। বনৰীয়া প্ৰাণী আৰু বিষাক্ত সাপ আদিৰ পৰা ৰক্ষা পাবৰ বাবে তেওঁলোকে সকলো সময়তে দল বান্ধি ফুৰিছিল। এওঁলোকে দল বান্ধি ফুৰাৰ বাবে মানুহে ইজনৰ সিজনৰ লগত সহযোগ কৰা তথা দলৰ নেতৃত্ব দিয়া গুণ আদিবোৰ স্বতঃস্ফূৰ্তভাৱে আহৰণ কৰিছিল। এনেদৰে তেওঁলোকে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰোতে দেখিছিলে দুটুকুৰা শিল ঘুহুনি খাই ফিৰিঙতিৰ উৎপত্তি হৈছিলে। সেই ফিৰিঙতিয়ে শুকান ডাল পাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিলে। এনেদৰে জুইৰ আৱিষ্কাৰ হৈছিল। জুইৰ আৱিষ্কাৰে মানৱ সভ্যতাৰ অগ্ৰগতিত এক বিশেষ অধ্যায় ৰচনা কৰিছিল। আদিম মানুহে বিভিন্ন কামত শিলৰ দ্বাৰা নিৰ্মিত সঁজুলি ব্যৱহাৰ কৰিছিল, কিয়নো শিল সকলো ঠাইতে পোৱা গৈছিল। এই শিলৰ সঁজুলিবোৰ নিজৰ কামৰ উপযোগীকৈ গঢ় দি বিভিন্ন কামত যেনে চিকাৰ কৰিবলৈ, খাদ্য বস্তু কাটিবলৈ বা গুৰি কৰিবলৈ ব্যৱহাৰ কৰিছিল। অসমৰ ডিমা হাছাও জিলাৰ দাউজালি হাডিং নামৰ ঠাইত আদিম মানুহে ব্যৱহাৰ কৰা শিলেৰে নিৰ্মিত কোৰ, শস্য গুৰি কৰা পতা আদি পাত্ৰৰ টুকুৰা পোৱা গৈছে। এই শিলৰ সঁজুলিবোৰেৰে তেওঁলোকে বিভিন্ন কাম কৰাৰ লগতে আজৰি সময়ত তেওঁলোকে গুহাত বাস কৰা গুহাবোৰত বিভিন্ন ধৰণৰ ছবি আঁকিছিলে। চিকাৰ কৰা, নাচি থকা আদি ছবি আঁকিছিলে। লগতে বিভিন্ন চৰাই, ফুল আদিৰ ছবি আঁকিছিল। এই ছবিবোৰত প্ৰাকৃতিকভাৱে তৈয়াৰ হোৱা বিভিন্ন ধৰণৰ ৰং বোলাই অতি আকৰ্ষণীয় কৰি তুলিছিল। মধ্যপ্ৰদেশৰ ভূপালৰ ভীমপেটকা গুহাৰ ভিতৰত এনেধৰণৰ প্ৰাচীন নিদৰ্শন দেখিবলৈ পোৱা যায়। এই যুগটোকে কোৱা হয় শিলৰ যুগ। প্ৰাচীন কালত মানুহৰ জীৱন বৰ কষ্টকৰ আছিল যদিও বৰ সহজ আছিল। দল বান্ধি চিকাৰ কৰিবলৈ যোৱা, খাদ্য সংগ্ৰহ কৰি যোৱাটো তেওঁলোকৰ আমোদজনক আছিল। একেলগে কামবোৰ কৰা, খাদ্য বস্তু সকলোৱে মিলি ভগাই খোৱা, ভৱিষ্যতৰ বাবে সাঁচি ৰখা আদি তেওঁলোকে ভবা নাছিলে। বা বিনিময় প্ৰথাৰ দ্বাৰা তেওঁলোকে নিজৰ ভাগতকৈ বেছি থকা খাদ্য বস্তুবোৰ পৰস্পৰৰ মাজত সাল সলনি কৰি বিনিময় প্ৰথা হৈছে এনে ধৰণৰ প্ৰথা যিটো আগতে আছিলে। বিনিময় প্ৰথাটোত অৰ্থাৎ সাল সলনি, বস্তুৰ সাল সলনি। এতিয়া মোৰ হাতত থকা বস্তুটো মই তোমাক দিম, তোমাৰ হাতত থকা বস্তুটো মোক দিবা। ধৰি লোৱা মোৰ হাতত আছে ধান, মোক লাগে ছাগলী, তোমাৰ হাতত আছে অৰ্থাৎ ছাগলী। এতিয়া তোমাক লাগে ধান, তুমি কি কৰিবা, তোমাৰ ছাগলীটো মোক দিবা আৰু মোৰ ধান মই তোমাক দি দিম। অৰ্থাৎ তাত আমাৰ কোনো ধৰণৰ পইচাৰ লেনদেন নাথাকে, য'ত বস্তুটোৰহে সাল সলনি হ'ল। সেইটো হৈছে বিনিময় প্ৰথা। এনেদৰে অঘৰী জীৱন পালন কৰি থকাত এটা সময়ত গৈ পেলাই এটা হ্ৰদৰ মাজত পানিং নামৰ এটা আদিম দলে বাস কৰিবলৈ লৈছিল। সেই দলটোত পুৰুষ, মহিলা, ল'ৰা ছোৱালীয়ে মিলি 25জনমান মানুহ আছিল। সেই সময়ত তেওঁলোকে আমি পিন্ধাৰ দৰে কাপোৰ নিপিন্ধিছিলে। জন্তুৰ ছাল, গছৰ বাকলি পিন্ধিছিল। পুৰুষসকলে প্ৰয়োজন অনুসৰি আহাৰ বিচাৰি অৰণ্যত ঘূৰি ফুৰিছিল। তেওঁলোকে মাছ, পানী, কাছ, কেঁকোৰা আদি ধৰি আনি পৰিয়াললৈ উভতিছিল। আৰু দিনৰ ভাগত মহিলাসকলে আৰু শিশুসকলে মিলি ফল মূল বিচাৰি ফুৰিছিল। এনেদৰে খাদ্য সংগ্ৰহ তেওঁলোকে এটা বস্তু চকুত পৰিছিলে যে গছৰ গুটি মাটিত পৰি গছ গুছি উঠে। এনেদৰে তেওঁলোকে দেখি সেইটো আনন্দ পালে আৰু তেওঁলোকে সেই ঠাইখিনিতে বহুদিন থাকি গ'ল। কিন্তু এটা সময়ত গৈ পেলাই ককেয়া নামৰ এটা শক্তিশালী দল আহি সেই পানীক দলটোক সেই ঠাইটোৰ পৰা খেদি পঠিয়াই দিলে।
পানীক দলটোৱে নতুন ঠাই টুকুৰাত গৈ তেওঁলোকে লগত অনা বীজবোৰ নদী কাষৰীয়া এডোখৰ ঠাই বাছি তাত মাটিত ছটিয়াই দি গজালি মেলিবলৈ দিছিলে। কিন্তু চৰাই চিৰিকটি বীজবোৰ খাই পেলালে। সেয়েহে তেওঁলোকে বুদ্ধি ওলাইছে যাতে চৰাই চিৰিকটিসকলে খাব নোৱাৰে, সেইবাবে তেওঁলোকৰ বীজবোৰ মাটিত পুতি থ'লে। কিন্তু মাটিত পুতি থোৱাৰ ফলত কি হৈছে, নদীৰ পানীয়ে সেই গজালি ওলোৱা বীজবোৰ নষ্ট কৰি পেলালে। তেতিয়া পানীক দলটোৱে কি কৰিলে, পানী নুঠা নিৰাপদ ঠাই টুকুৰা বাছি লৈ তাত শিলেৰে নিৰ্মিত কুঠাৰ, জোং, লাঠি আদিৰে মাটিডোখৰ চহাই কৰি খেতিৰ বাবে উপযোগী কৰি ল'লে। সেই মাটিত গুটি সিঁচি তেওঁলোকে খেতি আৰম্ভ কৰিলে। এনেদৰে কৃষিৰ আৰম্ভ হ'ল। কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে প্ৰাণীৰ লগততো মানুহৰ সম্পৰ্ক আদিম যুগৰ পৰাই আছিল। মানুহে বনৰীয়া প্ৰাণীবোৰ চিকাৰ কৰি তাৰ মঙহ খাইছিল। কেতিয়াবা চিকাৰলৈ গৈ পোৱা তেওঁলোকে সেই প্ৰাণীৰ পোৱালিবোৰ বধ নকৰি ভৱিষ্যতৰ চিকাৰ নাপালে খাম বুলি লগত লৈ আহিছিল। তেওঁলোকে অঘৰী আছিল বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাওঁতে লগত সেই প্ৰাণীবোৰ লৈ গৈছিল। কেতিয়াবা তেওঁলোকে প্ৰাণীবোৰৰ পিঠিত উঠি গৈছিল আৰু লগত অনা বয় বস্তুবোৰ সিহঁতৰ পিঠিত কঢ়িয়াই নিবলৈ দিছিল। তেওঁলোকে এই অভিজ্ঞতাৰ পৰা বুজি পালে যে মঙহ আৰু প্ৰাণীটোৰ পৰা মঙহ আৰু গাখীৰ পোৱাৰ উপৰিও প্ৰাণীবোৰ আন কামতো যে ব্যৱহাৰ কৰিব পাৰি। সেয়েহে মঙহ গাখীৰ খোৱাৰ উপৰি কৃষিকাৰ্যত পিছলৈ ব্যৱহাৰ কৰিবলৈ ল'লে। লগতে বয় বস্তু কঢ়িয়াবলৈও প্ৰাণী পুহিছিল। উদাহৰণস্বৰূপে গৰু, ছাগলী, গাহৰি, ভেড়া, ঘোঁৰা ইত্যাদি। তাৰ উপৰি তেওঁলোকে চিকাৰত সহায় কৰা, ঘৰ পহৰা আদি কামৰ বাবে কুকুৰবোৰ পুহিছিল। এনেদৰে কৃষি কাৰ্য আৰম্ভ কৰাৰ পিছৰ পৰা তেওঁলোকৰ মানুহৰ অঘৰী জীৱনৰ অন্ত পৰে। কৃষি কাৰ্যৰ বাবে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে। এনেকৈ লাহে লাহে দল বান্ধি স্থায়ীভাৱে থাকিবলৈ লোৱাৰ ফলত একোখন কি হ'ল, গাঁৱৰ সৃষ্টি হৈছে। মানুহে কেতিয়াৰ বাবে স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে সেই বিষয়ে ইতিহাসত উল্লেখ নাই। আমাৰ অসম প্ৰাকৃতিকভাৱে চহকী ৰাজ্য। ইয়াত পাহাৰ, মালভূমি, সমভূমি, নদ নদী, চৰ চাপৰি আদি বিভিন্ন প্ৰাকৃতিক উপাদানেৰে আমাৰ ৰাজ্যখন গঠিত। এনে প্ৰাকৃতিক অৱয়ৱেৰে আদিম কালৰে পৰা মানুহে বসতিৰ আকৰ্ষণ কৰি আহিছে। এই ৰাজ্যখনৰ সকলো অংশতে কম বেছি পৰিমাণে জনবসতি দেখিবলৈ পোৱা যায়। নিয়মীয়াকৈ বানপানী হোৱা নৈপৰীয়া অঞ্চলতো লগতে পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চল, বাগানীয়া অঞ্চলতো বহুত মানুহ বসতি দেখিবলৈ পোৱা যায়। তাৰোপৰি আমাৰ অসমত থকা পাহাৰীয়া জিলা যেনে ডিমা হাছং আৰু কাৰ্বি আংলঙত বহুতো গাঁও আছে। প্ৰথমতে পাহাৰীয়া অঞ্চলত বাস কৰা লোক। পাহাৰত ওখ চাপৰ ঠাইত হোৱাৰ বাবে তেওঁলোকে জীৱন নিৰ্বাহৰ বিভিন্ন উপায় অৱলম্বন কৰে। খৰালি কালত পাহাৰীয়া অঞ্চলত পানীৰ অভাৱো হয়। এই অঞ্চলৰ লোকসকলে সাধাৰণতে ঝুম খেতি কৰা দেখা যায়। পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ কৰি ঝুম খেতি কৰে। তেওঁলোকে খেতি কৰাৰ ভিতৰত আহু ধান, মাকৈ, তিল, আদা, হালধি আদি বিভিন্ন ধৰণৰ খেতি কৰা দেখা যায়। ঝুম খেতি কৰাটো বৰ কষ্টকৰ। উৎপাদিত শস্যৰ কিছু অংশ নিজৰ বাবে ৰাখি তেওঁলোকে বাকী অংশ বজাৰত বিক্ৰী কৰি অৰ্থনৈতিক লাভান্বিত হয়। তাৰোপৰি গৰু, গাহৰি, কুকুৰা আদি পুহিও পাহাৰীয়া অঞ্চলৰ লোকসকলে জীৱন নিৰ্বাহ কৰে। কিছু সংখ্যক লোকে চাকৰি, ব্যৱসায় আদিত জড়িত হৈছে। তেওঁলোকে যাতায়াতৰ ব্যৱস্থাৰ ভৈয়ামৰ দৰে সুচলো নহয়। এই অঞ্চলত মানুহে জীৱন নিৰ্বাহৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। এখন ছবি য'ত মই ভৈয়ামত অৰ্থাৎ সমতল অঞ্চলত বাস কৰা লোকৰ দেখাইছোঁ। ভৈয়ামৰ এফালে কি দেখাইছোঁ, গাঁও অঞ্চল, এফালে চহৰ অঞ্চল। গাঁও অঞ্চলতকৈ চহৰ অঞ্চলত বসবাসৰ সুবিধা বেছি হয়। চহৰৰ বাট পথবোৰ আহল বহল, যাতায়াতৰ বাবে সুচল হয়। চহৰৰ জনবসতি ঘন হয়, যান বাহনৰ সংখ্যাও অধিক হয়। ইয়াত যথেষ্ট বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান প্ৰতিষ্ঠান আদি থাকে। চহৰৰ দাঁতি কাষৰীয়া অঞ্চলবোৰতো ডাঙৰ ডাঙৰ উদ্যোগ গঢ়ি উঠে। তাৰ ফলত চাকৰি কৰা, ব্যৱহাৰ কৰা মানুহ চহৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায়। আনহাতে গাঁও অঞ্চলত লোকসকল বিশেষকৈ কৃষি কৰ্মৰ লগত জড়িত। তাৰোপৰিও
বিভিন্ন ধৰণৰ কুটিৰ শিল্প যেনে বয়ন শিল্প, বাঁহ বেতৰ কাম কৰা লোকে জীৱিকা নিৰ্বাহ কৰে। মাটিৰ বাচন গঢ়া লোক, গাঁৱৰ লোকসকলে কৃষি কাৰ্যৰ লগত জড়িত হোৱাৰ লগতে গাঁও অঞ্চলত কুটিৰ শিল্প, মীন পালন, হাঁহ কুকুৰা পালন ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি সীমিত সা সুবিধাৰে সমাজ পাতি বাস কৰে। অসমৰ এই ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে গাঁও দেখা পোৱা যায়। গাঁওবোৰত যান বাহনৰ সংখ্যা কম থাকে, তাৰ উপৰিও চিকিৎসা, শিক্ষা, ব্যৱসায় আদিও সুবিধা কম থাকে। গাঁৱত থকা নৈপৰীয়া লোকসকলে মৎস্য পালন কৰি জীৱন নিৰ্বাহ কৰাৰ লগতে যাতায়াতৰো অৰ্থাৎ এঠাইৰ পৰা আন ঠাইলৈ মানুহ পাৰ কৰাই দি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। লগতে গৰু, ছাগলী, হাঁহ কুকুৰা আদি পালন কৰিও জীৱন নিৰ্বাহ কৰে। এইবাৰ চৰ অঞ্চলৰ লোক। চৰ অঞ্চলত বসবাস কৰা লোকসকলে নদীৰ মাজত মাটিৰ চৰ, বালিময় মাটিৰ চাপৰি বনাই তাত তেওঁলোকে বসবাস কৰিবলৈ লয়। চৰ অঞ্চলৰ লোকসকলে তাত তেওঁলোকে বিভিন্ন ধৰণৰ খেতি কৰে, যেনে ৰঙালাও, বেঙেনা, তৰমুজ ইত্যাদি বিভিন্ন ধৰণৰ খেতি কৰে। অসমৰ ভৈয়াম আৰু পাহাৰীয়া দুয়ো অঞ্চলতে চাহ বাগিচা দেখা যায়। অসমত ব্যক্তিগত খণ্ড আৰু বিভিন্ন কোম্পানীৰ অধীনত চাহ বাগিচা আছে। বাগানত পুৰুষ মহিলা উভয়ে শ্ৰমিক হিচাপে কাম কৰে। তেওঁলোকে বাগানৰ কুমলীয়া পাত ছিঙা, উদ্যোগলৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰপাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত। তেওঁলোকে বাগানত শ্ৰম কৰি পোৱা উপাৰ্জনৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰে। তেওঁলোকৰ বাবে স্কুলৰ ব্যৱস্থাও আছে। চাহ বাগিচাৰ পৰিচালকৰ অধীনত কাম কাজবোৰ চলি থাকে। বৰ্তমান শিক্ষা দীক্ষাৰ ক্ষেত্ৰত চাহ শ্ৰমিকসকল আগবাঢ়ি যোৱা দেখা যায়। এই পাঠটিৰ জৰিয়তে আমি প্ৰাচীন কালৰ মানুহৰ জীৱন ধাৰণৰ যি প্ৰণালী, অৰ্থাৎ আদিম মানুহে যিদৰে চিকাৰৰ পৰা আৰম্ভ কৰি কৃষি কাৰ্যলৈ যিটো জীৱন ধাৰণৰ প্ৰণালী সেয়া শিকিলোঁ। লগতে পাহাৰ, ভৈয়াম, গাঁও, চহৰ তথা নৈপৰীয়া লোক, চৰ অঞ্চলৰ লোক, চাহ বাগিচাৰ লোকৰ অঞ্চলত বাস কৰা লোকৰ জীৱন ধাৰণৰ সম্পৰ্কে আমি কিছু শিকিলোঁ। আশা কৰোঁ তোমালোকে কিছু কথা শিকিব পাৰিছা। ধন্যবাদ।